গণতন্ত্ৰ দিৱসত জাতীয় সমন্বয় সাধনৰ ক্ষেত্ৰত জাতীয় একাডেমী মৰাজেৰে গ্ৰহণ কৰিলে বিশেষ ভূমিকা। ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোত হোজাই জিলাৰ মৰাজাৰস্থিত জাতীয় একাডেমী মৰাজাৰত পুৱাই উত্তোলন কৰা হয় দেশৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ পতাকা। পতাকা উত্তোলনৰ পিছতে শিক্ষাৰ্থীসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচীৰে এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। ২৬ জানুৱাৰীৰ দিনটোত জাতীয় একাডেমী মৰাজাৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীয়ে গণৰাজ্য দিৱসত ১০০ মিটাৰ দীঘলীয়া পতাকা লৈ এক বিশাল ৰেলী উলিয়াই অসমত বসবাস কৰা ভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰে ৰূপায়ণ কৰা বৰ্ণাঢ্য কাৰ্যসূচীয়ে সঁচাকৈ গৌৰৱান্বিত কৰিছে প্ৰতিজন ভাৰতবাসীক।